চিপাঝাৰৰ ডুমনি চকীৰ বৰনদীত ভয়ংকৰ অঘটন গা ধুবলৈ গৈ ডুমনি চকীত অঘটন মাতৃ কন্যাক উটুৱাই নিলে পানীৰ খুঁটে মৃত অৱস্থাত উদ্ধাৰ মাতৃ দৰং জিলাৰ ডুমনি চকীত সংঘটিত হৈছে ভয়াৱহ ঘটনা নৈত গা ধুই থকাৰ অৱস্থাতেই পানীৰ খুঁটে মাতৃসহ কন্যাক উটুৱাই নিয়া ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলজুৰি জানিব পৰা মতে ডুমনি চকীৰ বুকুৱেদি যোৱা বৰনদীত গা ধুই আছিল মাতৃসহ দুগৰাকী কন্যা পানীৰ খুঁটত পৰি উটুৱাই লৈ যায় মাতৃ আৰু কন্যা দুগৰাকীক অৱশ্যে পথচাৰীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰি জীৱন্ত উদ্ধাৰ কৰে এগৰাকী কন্যাক আমি গুৱাহাটীৰ পৰা আহি আছিলোঁ আমি যেতিয়া এখন দলঙৰ ওচৰত পাইছিলোঁ তেতিয়া তাৰমানে তিনিজন ছোৱালীয়ে তাৰমানে পানী উঠি অহা দেখা পাইছিলোঁ তাৰপিছত আমি অলপ দূৰত যাব লগা হ'ল অন্তৰৰ পৰা নামি আহিবৰ কাৰণে তাৰপিছত ইয়াতে আহি পোৱাৰ পিছত আমি দুজনক দেখা পোৱা নাই এজন ইয়াতে লোৱাৰ পিছত মোৰ লগজনে নামি গৈছে অকণমান দেখা পোৱাৰ পিছত মই চিধা জাপ মাৰি দি কিনে তাইক উঠাই দিলোঁ বাকীকেইটাক চালোঁ কিন্তু এটাও দেখা নাপালোঁ আৰু পানীটো বহুত যথেষ্ট বিৰাট দ আছে না বহুত ধাৰ আছে তিনিজনৰ এজনক উদ্ধাৰ কৰিছে আৰু বাকী দুজন আপোনালোক নাই যিজন উঠালৈ তেওঁক এম্বুলেঞ্চ মাতি কিনে পঠাই দিলোঁ আৰু বাকী মানুহখিনিও আহিল ওচৰৰ মানুহখিনি এনে আপোনালোকৰ চকুৰ সন্মুখতে হৈছিল নেকি ঘটনাটো হয় চকুৰ সন্মুখতে চকুৰ সন্মুখত মানে আমি ওপৰলৈ আহি আছিলোঁ তো দলঙৰে গম পোৱা নাই ই কৈছে বাইকখন ৰখা মই ক'লোঁ কি হ'ল কৈছে বাইকখন ৰখা এই ছোৱালী তিনিজনী পৰি গৈছে আমি অকণমান দূৰত যাই ৰাখিলোঁ দৌৰি আহি কিনে চালোঁ বোলে হয় ছোৱালী তিনিজনী এতিয়া হাল্লা কৰি আছে বাকী লগৰ দুইজনী পৰি গৈছে তাৰপাছত এজনী দেখা পালে ই কৈছে কোনফালে নামিব পাৰি চা মই এইফালেদি নামিব পাৰি বুলি গম পাই কিনে এইফালে দৌৰি আহিলোঁ দৌৰি আহি দেখা পালোঁ ইয়াতে অকণমান মুখটো ওলাওঁ দেখা পাই কিনে মই জাপ মাৰি দি কিনে তাইক উঠাই দিলোঁ দুজনে ধৰি কিনে উঠাই দিলোঁ বাকী দুজনী কিন্তু দেখা নাপালোঁ ইপিনে মৃত অৱস্থাত উদ্ধাৰ হয় মাতৃ তমজিতা বেগম এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ঘটনাস্থলীত সহস্ৰাধিক লোক নদীৰ পাৰত সমবেত হৈ উদ্ধাৰ কাৰ্যত নামি পৰিছে অদ্যপি নিখোজ হৈ আছে আনগৰাকী কন্যা অৰ্জুনা বেগম ঘটনাস্থলীত চিপাঝাৰ থানাৰ আৰক্ষী বিষয়া এছটিআৰএফ এনডিআৰএফৰ দলে উদ্ধাৰ অভিযান চলাই যদিও সম্প্ৰতি ৰাতি হোৱাৰ বাবে উদ্ধাৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰে ইপিনে অনাকাংক্ষিত ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ বিৰাজ কৰিছে আপুনি আমাৰ অনুৰোধ এটাই আপুনি ধৈৰ্য ধৰক বাকী কেইটা পৰিয়ালৰ লগত লাগিব বুজি পাইছেনে এইটো আৰু আমিও বুজি পাইছোঁ আমি মানে আপোনাক সেইটোৱে কৈছোঁ আপুনি ধৈৰ্য ধৰক এই ইহঁতৰ মুখৰ ফালে চাই যিটো হৈছে এইটোতো আৰু সেইটো আৰু ক'বলগীয়া একদম নাই বুজি পাইছেনে কিন্তু আপুনি ধৈৰ্য ধৰক সেইটো আমাৰ ফালৰ পৰা অনুৰোধ পড়াশোনা এখনো পড়ে একদিন তো কত আমার গানে মুসলি বলে উঠি কাপড়ে নিয়ে গিয়া কাপড় উঠাব নালাগে খালি
এই বোকাত কে দিলি হে একো তোক হেৰি দিব হয় নে নহয় চব দিব